এইজনী হৈছে বোৱাৰী দেই, আধুনিক বোৱাৰী আৰু। মই সেই এনেকৈ হাঁহুৰি পাইছোঁ আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পেক 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 কৰিয়ে থাকে এইটো নকৰিবি, এইটো হ'ব লাগিছিলে, এইটো এনেকা, এইটো এনেকা। এইগৰাকী হৈছে শাহুৰী। পাছলৈ গম পাবই কেনেকুৱা শাহুৰী। এই আজিকালিৰ বোৱাৰী নহয়, বৰ ডেঞ্জাৰ অ'। মোবাইলতে লাগি থাকে, একোৱে ক'ব নোৱাৰোঁ মই শাহুৰীটো হৈ পেলাই। বা তাৰহে যি কথা। আৰু এইটো হৈছে আমাৰ ল'ৰা। নিজেতো একো নকৰে হে, খালি ময়ে কৰি থাকিব লাগে। বোৱাৰী হ'লো বুলি ময়ে কৰিব লাগে নেকি বাৰু? বেলেগৰ শাহুৰীকেইটা এনেকুৱা নহয় দেই। কেতিয়াবা এই বুঢ়ীটোক নহয় মই কি কৰি পেলাম। বাবা, বোৱাৰীয়ে মোক কিবা কিবি কৈ ডিষ্টাৰ্ব কৰি আছে। তুমি কিবা এটা কোৱা, কিবা এটা। এই বোৱাৰীজনী মই দেখিবই নোৱাৰোঁ আৰু ইমান ডাংকাটি, অলক্ষী কৰবাৰ একেবাৰে। আৰে মা, শুনিব তাই, লাহেকৈ কোৱা, লাহেকৈ। বাৰু হ'ব বাৰু, স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ নকৰিব, প্লিজ 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 প্লিজ। অলপমান ধেমেলীয়া ভিডিঅ' এটা বনালোঁ আৰু ক্ষমা কৰিব আৰু। তো এতিয়া যি কি নহওক, মোৰ মা এইজনী, মোৰ মায়ে ডাঙৰ কথা এটা ক'ব। মা, ডাঙৰ কথা কোৱা, ডাঙৰ কথা।